বহুত ধুনীয়া ন বিৰাট ধুনীয়া কিন্তু এটা প্ৰব্লেম হ'ল যে মানুহ নাপালো এজনীও নাপালো কি হ'ল কি হ'ল এনেকে মাৰিলে যে গাড়ীখন কি হ'ল এনেকে মাৰিলে যে গাড়ীখন কিয় ঐ তেলটো চাচোন তেলটো চা আৰে তেল নাই মই দিছো নাই পইচা পইচা কি কৰিলি তেল ভৰাই যে পইচাটো কি আমি কৰিলি কেণ্টিনত খোৱা নাছিলো আহোঁতে এতিয়া যাম কেনেকা এতিয়া যে গাঁৱত তেলো চাগে কেনেকা বন্ধ কৰ আবে বহুত বেয়া প্ৰব্লেমত পৰিলো বে মই সেইকাৰণে এক পইচা নিদো বুজিছ তাৰ পইচাটো কি বিপদৰ সময়ত ৰ না মানুহ দুজন চাচোন মানুহ দুজন চা ঐ হেৰিৰ মানুহ দেখিছো চাচোন ঐ মাতো নেকি মানুহজনক মাত চাচোন ঐ ড্ৰাইভাৰ ঐ বলাচোন এতিয়া কিয় বা মাতি আছে শুনিবা কি হ'ল ইয়াত ক'ৰবাত মানে তেলৰ ডিপু পাম নেকি গাঁও এলেকাত ক'ত তেলৰ দিব পাবা আহিলো মানে তেলটো শেষ হৈ গ'ল মানে ভৰাই আনিব নহ'ল এতিয়া তেল খতম হৈ মোক গ'ল এটা কথা কোৱাচোন ক'ৰ পৰা আহিলা তোমালোকে এই লগৰজন আছিলে আমি তাতে লগৰ কৈছিলোঁ মাতিছিলে মানে লগৰজনে তাত গ'লো এতিয়া আহি আছোঁ মানে তেলটো খতম হৈ গ'ল এতিয়া ডিপু চিপু নাই দোকানো নাই বৰ্তমান দেশত কি পৰিস্থিতি চলি আছে তোমালোকে গম নোপোৱা নেকি অলপ পাওঁ শুনিছিলোঁ টিভি চিভি মানুহৰ মত শুনিছিলোঁ অলপ চলপ যে কিবা শুনিছিলোঁ কিবা কৰোণা কিবা আহিছে বোলে বেমাৰ সেইটোৱে আৰু লগৰজনৰ ঘৰত আহিলোঁ মাতিলে কৰিলোঁ এয়া ওলাই নমাতি আহিলোঁ তেল খতম হৈ গ'ল এতিয়া লগৰজনৰ ঘৰত আহিলে এনেকৈ আহে নেকি তিনিজন আহে নেকি স্কুটি নাই আমাৰ গাড়ী নাছিলে গাড়ী এখন আছিলে তিনিজনে আহি গ'লো আৰু ঘৰতে আছিলোঁ বন্ধ চবফালে আকৌ এজন যদি নাহে আকৌ এজনে বেয়া পাইছে সেইখন তিনিজনে আহি গ'লো আৰু এইটো কি এই কি সন্মান বুজি নাপায় কি সন্মান বুজি নাপাওঁ চশমা ক'ত কি এইবিলাক ক'ত হা নাজানো এইটো সময়ত তহঁতে কি লেবেল দিব আহিছ হা আৰু মাছ নাই কিয় তহঁতৰ মুখত গৰম লাগে মুখত গৰম লাগে খুলি থৈ মাছ আছিলে মানে মুখত গৰম লাগে ফেশ্বন ফেশ্বন নহয় আৰু মানে গৰম লাগে কাৰণে খুলি দিলোঁ আৰু কষ্ট হয় মাছ মানে কি ডেকা ল'ৰা ছোৱালীয়ে নাচাব মাস্ক লগালে নে মুখখনত ভালকে ফ'কাছ নহ'ব কি মানে কি মই কৈছিলোঁ মাছটো লগাই আহে বুলি কৈছে যদি মাছটো লগাই ছোৱালী কেনেকৈ চাব বুলি গৰমো লাগে আৰু মানে অকণমান সেইটো কাৰণে আৰু মানে এইটো তেল পাম নেকি অকণমান গাঁও এলেকাত ক'ত তেল পাবি বাদ দিয়া ব'লা এটা মৰক আমি যাওঁ ঐ দাদা যাওকচোন কি হ'ল আপুনি যদি আমাক হেল্প যদি কৰিব মনেই নাই তেতিয়া আপুনি আমাক কিয় কিয় জ্ঞান দিছে বে বুজি জানো কিয় বে জ্ঞান দি আছে আপোনালোকে হেল্প কৰিব নাই জ্ঞান কিয় দি আছে আপোনালোকে নালাগে আপোনালোকে মাৰ বাপেৰে কি নীতি শিক্ষা দিছে হা ডাঙৰক কেনেকৈ কথা ক'ব লাগে সেইটো সন্মান নিশিকিলে আজিলৈকে আপোনালোকে হেল্প নকৰে যদি আমাক এনেই জ্ঞান দিবলৈ কিয় আহিছে জ্ঞান দিব আহিছোঁ মই তিনিটা আহিছ গাড়ীত স্কুটিত আহি আকৌ মোকে উল্টাই নীতি শিক্ষা দিব আহিছ এই যি কৰে কৰি থাকক সিহঁতে ব'লা আমি হা ৰ'বা সিহঁতক এনেকৈ এৰি দিলে নহ'ব নহয় আজি এনেকৈ তিনিটা আহিছে কাইলৈ আৰু এটা উঠাই আনিব লগত হা কি হ'ল তিনিটা আহিলেনো কি হয় কি হ'ল তই নাজানো নেকি দেশত 144 চলি আছে লকডাউন দিয়া আছে আমিতো ওলাই গাঁৱলীয়া জেগাত গাঁৱলীয়া জেগাত তিনিটা উঠিব নালাগে নহয় কেনেকুৱা এটা মহামাৰী কৰোণা মহামাৰী কেনেকুৱা এটা বেয়া পৰিস্থিতি লৈছে গোটেই পৃথিৱীখনত আমাৰ দেশতো তেনেকুৱা হৈ আছে তিনিজন চাৰিজন গাড়ীত আহি আছে আমাৰ দেশত আহাই নাই কৰোণা আপুনি কি কয় কি কৰোণা তোমালোকে নিউজ নোচোৱা নেকি দাদা এটা সেইটো বিচাৰি আহিছিলে আমাৰ দেশত আহাই নাই আমি না মানে বন্ধ চবফালে কথা গাঁৱত শুনিছিলোঁ মই নাই বিচাৰা নাই যাম গৈ আমি যাম নালাগে আমি যাম লাঠিডাল লৈ আছোন লাঠিডাল লৈ আহা নাই যাম গৈ কাণত ধৰ উঠাব আকৌ 10 বাৰ এই ভালকে কৰ নাই ভালকে কৰ এইফালে আহিলো ভালকে কৰ নোৱাৰো ভৰি বিষাইছে 10 বাৰ হোৱা নাই দিয়ক কৰ ভৰি বিষাই 10 বাৰ ক্ষমা কৰি দিয়ক আৰু নকৰো আমি দুজন আৰু নাহো স্কুটি ঠেলি লৈ যা ঠিক আছে চাইড হৈ যা ডিসটেন্স মেইনটেইন কৰ তোক কৈছিল তেল অকন ভৰাই দিবতে তেল অলপ ভৰাই তেল পুতৰ কাৰণে হৈছে বুজিছ মই পইচা কি কৰিলে খাই দিম তামাম ভোক লাগিছে বে মই নোৱাৰিছো আৰু কলৈ তহঁতৰ ঘৰত আহিল তই নাই ক'ত গৈছিল তই মই ডিউটিত গৈছিলো তোক মায়ে কৈছে ডিউটি গৈছে বুলি তহঁতৰ ঘৰত আহিলি ইমান সময় বহিলো নাই তহঁতৰ ঘৰত আৰু তহঁতৰ গাঁৱৰ ল'ৰাবিলাক কেনে তহঁতৰ গাঁৱৰ কি হ'ল আৰে আহিছো এনেকুৱা ল'ৰা আছে বুলি যে জানিলে যে নাহিলো কিয় নাহিল তই আৰে আহি আছো আমাৰ গাড়ী তেল ফুৰি গ'ল তে ক'লো দাদা পেট্ৰল আছে নেকি তেতিয়া সিহঁতে ক'লে পেট্ৰল ফুৰিছো এতিয়া কাৰেণ্ট হৈছে গালি পাৰিছে আমি একোৱে কোৱা নাই মানুহলে কেনেকুৱা নেকি গাঁৱৰ
আমাৰ গাঁৱতো এনেকুৱা মানুহ নাই আছে তেনেকুৱা আছে এনেকুৱা মানুহ শকত দুটা ল'ৰা দুটা গাঁৱৰ ইমান একো বেয়াকে কোৱা নাই আমাৰ লগত আমি একো বেয়াকে কোৱা নাই সিহঁতক আমি খালি কৈছে দাদা পেট্ৰল পাম্প আছে নেকি তেহেঁতে ক'লে কি নাই আৰু বহুত বেয়া ব্যৱহাৰ কৰিছে আৰু কাৰেণ্ট ধৰিছে এইটো কেনেকুৱা কথা বহুত দুখ লাগিছে আজি তুহঁতে কিবা কৈছ চাগে একো কোৱা নাই একো নাই খালি তেলৰ কথা সুধিছো পেট্ৰল পাম্প আছে নেকি ইমানটো সুধিছো তে ইমান বেয়াকে গালি পাৰিছে আমাক আঁঠু খাইছে আমাৰ গাঁৱততো তেনেকুৱা মানুহ নাই ধৰচোন আছে লগত আছে আমি তো ইমান দিনৰ পৰা আমি ইয়াত আছো আমি সৰুৰ পৰা এনেকুৱা মানুহ আমাৰ ইয়াত দেখা নাই যে মানুহক একো দুখ নথকা আমি এখন ঘৰৰ কথা ভালেই শুনিছিলো আমিতো অহা নাছিলো আজি ফাৰ্ষ্ট আহিছো ইমান দিন তন্দক তোৰ ঘৰত আহিলো আজিলৈকে আমাক কোনো আমি কোনো একো নকয় আজি আমি এখন ঘৰত আহিলে আমি এখন স্কুটিত যে তিনজন আহিছ কিয় এই গাঁৱলীয়া জেগা তন্তৰ গাঁৱলীয়া জেগা সেইটোৱেটো ভুল গাঁৱলীয়া জেগা বুলি তহঁতে তিনজন আহিছ সেইটো বুলিয়ে চাগে তেওঁ গালি পাৰিছে তেনেকুৱাতো কহিও আমাক কোৱা নাই যে তহঁতৰ মুখত এটা দুটাতে মাস্ক নাই চাচোন মই মাস্ক মাৰি গৈছো গৰম লাগে কি মাস্ক গলেও মাস্ক মাৰি যাব গৰম লাগে ইমান সেই নোৱাৰি মাস্ক পিন্ধিব ইমান গৰম লাগে মাস্ক মাৰিলে গোটেই মুখখন ঘামি যায় আৰু কোন নাই এটা কিয় কাৰণে আহিছিলে জানো এই লগে এটো বিচাৰিব আহিছিলে তেনেহলে সেইটো কাৰণেতো তেওঁ গালি পাৰিছে গাঁৱলীয়া জেগাত আহিলো পাম আৰু সেইকাৰণে আহিলো আৰু বাহিৰত চব বন্ধ জানুৱাৰী চব পেলে বন্ধ হৈ আছে তহঁতৰ গাঁৱলীয়া জেগা পাম বুলি আহিলো আৰু সেইটোৱে তহঁতক এনে গালি পাৰা নাই তহঁতৰ কিবা এটা ভুল পাইছে তেওঁ সেইটো কাৰণে গালি পাৰিছে এতিয়া যি হ'ল বল আমাৰ ঘৰত আহিছ লাগিছিলে তেল মোৰ এইটো দেখোন চিল হৈ আছে চাচোন চা ওলাব নেকি চা ৰচোন চাওঁ ভুল আৰু ঘৰতে লগ পাম দে কেতিয়াবা ধুন দেখোন ক'ৰ পৰা আহিলা এই ডিউটিৰ পৰা আহিলো আৰু বাকী খবৰ খাতি ভালেই ভালে দিয়া এই লগৰকেইটাক পাইছিলোঁ লগৰ তিনিটাক বোলে কোনোবাই বকিলে তে মই কৈছোঁ যে আমাৰ গাঁৱততো তেনেকুৱা মানুহ নাই কোনে বকিলে বা লগৰ তিনিটা মানে ৰ'বা এই স্কুটি লৈ আহিছিল নেকি তোমাৰ লগৰ নেকি মোৰে লগৰ পোৱালি হেই কোৱাচোন কোৱা কি হৈছে ৰ'বা মই গাড়ীখন ষ্টেণ্ড কৰি লওঁ কেনেকুৱা অভদ্ৰ পোৱালি কি হৈছে নীতি শিক্ষা বোলা কোনো বস্তুটোৱেই নাই সিহঁতৰ ভদ্ৰতাৰ খালি মানে মানে ল'ৰাকেইটাক দেখিবলৈ খুব ভদ্ৰ কি অভদ্ৰ মানে মুখৰ কেনেকুৱা স্লেং লেংগুৱেজ কেনেকুৱা তাৰ মানে ভাষাই ভাল নহয় পোৱালিকেইটা কি কৰিছে কোৱাচোন তিনিটা স্কুটি আহি আছে লকডাউনৰ সময় এনেই কৰোণা ভাইৰাছ মই ক'লো মোকে আকৌ উল্টাই কৈছে হেৰি যদি আপুনি সহায় কৰিবলৈ মন নাই তেতিয়াহ'লে আপুনি আমাক তেনেকুৱা কিয় কৰিছে ব্যৱহাৰ কৰিছে মই তেওঁলোক সিহঁতকেইটাক কৈছোঁ যে তহঁতে মাস্ক পিন্ধি অহা নাই ওপৰেঞ্চি তহঁতে তিনিটা স্কুটিত আহিছ সেইটো কাৰণে বকিছে চাগে সিহঁতে কয় আকৌ নাই সেইটো কাৰণে নহয় মানুহটোৱে অভদ্ৰ আছিলে মানুহটোৱে গালি পাৰিছে তেতিয়া মই কৈছোঁ আমাৰ গাঁৱততো তেনেকুৱা মানুহ নাই ধৰা আৰু চোৱাচোন আমি সৰুৰ পৰা একেলগে ডাঙৰ দীঘল হৈছোঁ আমিতো ইয়াততো কোনো তেনেকুৱা মানুহ দেখিছোঁ জানো কোৱাচোন বিনা কাৰণত কাৰোবাক গালি গালাজ পৰা কেনেকুৱা অভদ্ৰ পোৱালি হেই পিছত মই যেতিয়া মোক উল্টাই ধৰিছে তেতিয়া মই ক'লো কাণত ধৰ আঁঠু কা ভাল কৰিছা খুব ভাল কৰিছা এনেকুৱা ল'ৰাবিলাকক এনেকুৱাই কৰিব লাগে তেনেকুৱা লগৰ তোমাৰ কি ক'ম আৰু তোমাৰ মানে মোৰে আজি লাজ লাগিছে কি ক'বা এইবিলাক লগৰ নামতহে ৰাখিছোঁ কামৰ একো নহয় মোৰ নিজৰ কাম আছে মই নিজৰ কামতেই ব্যস্ত থাকোঁ কি ক'ম আৰু ইমান অভদ্ৰ পোৱালি মানে কোনো মানে নীতি শিক্ষা বোলা বস্তুটোতো নায়েই ভদ্ৰতাও নাজানে আকৌ উল্টাই খুব ভাল কৰিছা এনেকুৱা ল'ৰাক এনেকুৱা শিক্ষা দিব লাগে বুজিছা ঠিক আছে দিয়া হ'ব দিয়া যাওঁ হাই বন্ধুসকল আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে এইটোৱে মেছেজ দিব বিচাৰোঁ যি কৰোণা মহামাৰী ভাইৰাছ আহিছে তাক প্ৰতিৰোধ কৰিব লাগে আৰু নিজৰ বাচক আনকো বচাব ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু ভাল লাগিলে শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু নটিফিকেশ্যন বেলত ক্লিক কৰি অল কৰিব যাতে আমাৰ পিছৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকে পাই থাকে ধন্যবাদ